বাহিৰৰ পৰা এনেকুৱা দেখি वेलकम गाइस सोन यूट्यूब चेनेल पुनः स्वागतम जनाइছোঁ। আজি মই দেখাম আপোনালোকক অকণমান হাওৰা ষ্টেচনটোৰ বিষয়ে। হাওৰা ষ্টেচন এইটো বহুত ভিৰ হয়, বহুত ভাল ষ্টেচনটো, সুবিধা পাতি বহুত মেক্সিমাম আছে। চ' 23টা প্লেটফৰ্ম আছে এই ষ্টেচনটোত আৰু মই যিমানখিনি মানুহ দেখা পালোঁ এপ্ৰক্সিমেট তো 10,000 মান লাগিছে। অহাই আহিছে, যোৱাই যাই আছে, বহুত ভিৰ। মই যিমানখিনি পাৰোঁ দেখাবলৈ যত্ন কৰিম। এইফালে প্লেটফৰ্ম আপোনাৰ প্লেটফৰ্ম নম্বৰ দিয়া আছে আৰু এইফালৰ পৰা এণ্ট্ৰি হয়। একচুৱেলি আপোনাৰ SBI ATMৰ পৰা আদি কৰি ATM আছে মেক্সিমাম, আৰু পানী ইফালে এণ্ট্ৰি। মই গোটেইখিনি দেখুৱাব নোৱাৰিম, আগৰ ফালে গৈছোঁ। এইখিনি মিডল, আৰু আমিতো সৰু সৰু ফেন ঘূৰাওঁ। এইখন ফেন চাওক আপুনি, ফেনখনটো বহুত ডাঙৰ হয়। এইখিনি প্লেটফৰ্মৰ মাজভাগ, এইফালে প্লেটফৰ্ম। মই জুম কৰি দিছোঁ অকণমান। আৰু এখন চাৰ্ট, আপুনি গাড়ী গোটেই তালিকাখন। এইটো ৰোড হয়, ডাইৰেক্ট বাহিৰৰ পৰা আহিব পাৰি। আৰক্ষীৰ কেন্দ্ৰ, আৰু এইবিলাক মানুহ বহি আছে। আৰু এইফালে হয় আপোনাৰ লিফ্টটো মই অকণমান দেখুৱাবলৈ যত্ন কৰিম। আৰু এইফালে আমাৰ আপোনাৰ গোটেইখিনি আছে, আহাৰ খাদ্য সামগ্ৰীৰ পৰা, কিতাপৰ পৰা। ফাষ্টফুডৰ পৰা আৰম্ভ কৰি মানুহ বহুত ভিৰ। আৰু অকণমান মই ভিতৰৰ ফালে যাব যত্ন কৰিছোঁ। बहुत भीड़। लोकल ट्रेन और बाहिरत जोৱা গোটেইখিনি আছে মেক্সিমাম। ইফালে পানী, ৱাইফাই। এখন লোকেল ট্ৰেইন, আৰু এই ট্ৰেইনবিলাক কাৰেণ্টত চলি আছে। প্লেটফৰ্ম বহুত এইফালে হ'ল 14-15লৈ যোৱা। আপুনি এই চিধাই ডাইৰেক্ট ফেৰীঘাট যাব পাৰিব।